Hey guys, welcome back to my YouTube channel Ujjwal Vlog. আৰু আজি মানে ঘৰত কোনো নাই, মাও নাই, পাপাও নাই, কোনো নাই। একচুৱেলি যোৱাকালি গ'ল মামাহঁতৰ ঘৰলৈ গ'ল। আৰু আজি মানে মই গাখীৰ খিৰাম। গাখীৰ গৰু ৰেডি আৰু মই গাখীৰ খাব পাৰোঁ নে নোৱাৰোঁ চাওঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ এতিয়া এজনী খিৰাম টিং ৰেডি মানে সৰু পোৱালিটো এইটো সৰু পোৱালি প্ৰথমে এজনীকে খিৰাম মানে অলপ আপোনালোকে চাব দেই। মাহঁতে গাখীৰ 2 লিটাৰ উলিয়াই 2 লিটাৰ মই যে কিমান উলিয়াব পাৰোঁ চাওঁচোন। চাৰিজনী গৰুৰ 2 লিটাৰ উলিয়াই মই কিমান উলিয়াব পাৰোঁ নাজানো, আপোনালোকে অকল চাই যাওক। চ' গাইজ এইজনী গৰুৱে মানে আমনি কৰিলে, গাখীৰ ইমান নিদিলে। চ' এতিয়া সেইজনী গাখীৰ খাই আছে দেখিছে ন, সেইজনীকে মানে হেৰি কৰিম। সেইজনী নিদিলে গাখীৰ, সেইজনী কিমান ল'লে সেইজনীকে দেখাম। চ' গাইজ এতিয়া মই গাখীৰ খীৰাই লওঁ। এইজনী নিদিলে, এতিয়া মই গাখীৰ খীৰাই লওঁ দেই। চ' গাইজ মাহঁতে মানে এজনী গৰুত ½ লিটাৰকৈ উলিয়াই, মই চাওকচোন কিমান উলিয়ালোঁ। সেই গৰু যিজনী গৰু দেখাইছিলোঁ এজনীৰ পৰা গাখীৰখিনি চাওক। মইতো ইমান খীৰাব নাজানো ন। এতিয়া এইটো এটা পোৱালি ৰেডি। সেইকেইজনী এই বগাজনী আৰু এই ক'লাজনী মানে মাক। এজনী বাৰু নতুন গৰু, এজনী আমনি কৰিলে নিদিলে। এতিয়া আপোনালোকক ডাইৰেক্ট মানে শেষৰখিনি দেখাম, অকণমান ৱেইট কৰক। চ' গাইজ মই মানে গাখীৰ ইমান খীৰাব নাজানো ন, সেইটো কাৰণে 4জনী গৰুত মানে ½ লিটাৰমান গাখীৰ ওলাইছে। এতিয়া আপোনাৰ মই জোখা নাই বাৰু, অনুমান কৰিছোঁ। এতিয়া কিমান হয় গৰুখিনি খুলি লওঁ প্ৰথমে। গৰুখিনি খুলি লওঁ। চ' গাইজ এইখিনি গৰুখিনি খুলি ল'লোঁ। এতিয়া আমি মানে গৰু কি হ'ল ইয়াত খুলি দিওঁ, য'ত যায় গৈ থাকক, আকৌ ঘৰলৈ নিজে আহে। মানে পথাৰত চৰি থাকে, ঘৰলৈ নিজে আহে আকৌ। এতিয়া গাখীৰটো কিমান ওলালে চাওকচোন। আপোনালোকে জুখিব নালাগে বাৰু, এনেই অনুমানটো চাব দেই। কিমান ওলালে কমেণ্টত ক'বচোন। এইখিনি কিমান হ'ব বাৰু, ½ লিটাৰমান হ'ব ন। মাখি এজনী পৰিছে দেখিছে, ইমানে ওলালে গাখীৰ। এতিয়া গোবৰ চোবৰ পেলাব আছেই, অকণমান আপোনালোকে ধৈৰ্য ধৰক আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। এতিয়া মানে কি হ'ল, গাখীৰখিনি মই দৈ থৈ দিলোঁ, চকুত কিবা কিবি লাগি আছে। গাখীৰখিনি মই দৈ থৈ দিলোঁ আৰু এতিয়াতো ভাতটো খাব লাগিব ন, সেইটো কাৰণে ডাইৰেক্ট ঘৰৰ পৰা মাছ আনোগৈ বলক। মাছ আনিলোঁ, মাছনো কি মাছ, পুঠি মাছ আনিলোঁ। এইকেইটা মই অকলেই আৰু এইকেইটা হৈ যাব মানে মজা আছে। তো গাইছ ইয়াক বোলে ভোট জলকীয়া লাগে, আৰু আমাৰ ঘৰতে ভোট জলকীয়া আছিলে। এইখিনি ভোট জলকীয়া দেখিছে লাগি আছে, কিছুমান ইউ দেখি চব লাগি আছে, এইবিলাক লাগি আছে মানে এইবিলাক ধুনীয়াকৈ লাগি আছে। ভালেমান কেইজোপা আছে, ধুনীয়াকৈ লাগি আছে আমাৰ ইয়াত। চ' ইয়াক বোলে ভোট জলকীয়া লাগে, এইকেইটা ভোট জলকীয়া ছিঙি দিলোঁ বছ। চ' গাইছ এতিয়া ভাতটো খাই দিলোঁ আৰু ভোক লাগি আছিলে। এতিয়া গোবৰখিনি পেলাই লওঁ। গোবৰ বাৰু আপোনালোকৰ এইফালে মানে এনেকৈ হাতে পেলাই নে কোৰে পেলাই কমেণ্ট কৰিবচোন। আমাৰ ইয়াত মানে হাতে পেলাব দিয়ে, নেপায় মানে। আমাৰ ইয়াত বুলি ক'লে ভুল হ'ব, আমাৰ ঘৰত একচুৱেলি আমাৰ ঘৰত মানে কোৰে বা কিবা ঝাৰু চাৰু মাৰিব নিদিয়ে, হাতেই চব চাফা কৰিব দিয়ে। চ' মই গোবৰখিনি পেলাই লওঁ। ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপুনি য'ৰ পৰা ভিডিঅ'টো চাই আছে প্লিজ এটা কমেণ্ট কৰি জনাই দিব। থেংক ইউ।